হেল্ল' গাইজ, কি খবৰ? সকলোৰে আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল। মোৰো খবৰ খাতি ভালেই। এতিয়া দেখিছেনে, এই ৰাতিপুৱা টাইমত একেবাৰে মুৰ্গী ছাগলী খোপা যিহে উৎপাত নহয়, একেবাৰে ভিতৰত সোমাই ইফালৰ পৰা সিফালে ঘূৰি পিছে মানুহক কাম কৰিবলৈ শান্তি দিয়া নাই মানে, কৈছোঁ নহয়। সেইকাৰণে বোলো চাউল কেইটামান দি লওঁ। এতিয়া মুৰ্গীকেইটা আৰু হাঁহকেইটাক চাউল দিবলৈ আনিলোঁ। এতিয়া দেখিছেনে, লগতে ছাগলীকেইটাও খাবলৈ দৌৰি আহিছে। মুৰ্গীতকৈ ছাগলীয়েহে বেছি খাইছে গোটেই চাউলখিনি। ছাগলীয়ে এটা এটাকৈ বুটলি বুটলি খাই খাই আদায় কৰিছে। আৰু দেখিছেনে, গোটেই খোপা ছাগলী আহিলে কিমান খেদিলেও নাযায়, সেইকাৰণে খাই থাকক আৰু কেইটা খায়। এতিয়া সেয়া হাঁহ মুৰ্গী ছাগলী গৰু চব আহিলে আৰু এতিয়া চাউলকেইটা দি লৈছোঁ। এমগ চাউলে নহয়েই, সেইটো কাৰণে আৰু এমগ আনি দি দিছোঁ। চবফালে ছটিয়াই দিছোঁ একদম ধুনীয়াকৈ। এতিয়া সিহঁতি খাই থাকক, মোৰো কাম আছে। পুখুৰীত এতিয়া কাম কৰিবলৈ মানুহ আহিছে। পুখুৰী গোটেই চফা কৰিবলৈ আহিছে, গোটেই জাবৰ দম। আপোনালোকে ক'বচোন দেই, মই পুখুৰীটো অলপ কথা ক'ম। পুখুৰীটো মানে কাষত যিখিনি মানুহ আছে ন, সেই মানুহখিনি মানে ইমানেই বেয়া, কৈছোঁ নহয়। পুখুৰী মাছকেইটা বেয়া বেয়া কয়, কিন্তু লেতেৰা মাছ নাখাওঁ কৈ আকৌ সেইকেইটাহে বেছিকৈ খায়। আৰু এয়া এতিয়া মই মকৰা জাল গুচাবলৈ পূৰা গামোচাখন মূৰত বান্ধি লৈছোঁ। এতিয়া মকৰা জালখিনি গুচাই লওঁ। গোটেই মকৰা জালৰ দম হৈছে ঘৰত, আৰু ৰুমবিলাকো লেতেৰা হৈ আছে। ধুনীয়াকৈ সাৰি পুচি লওঁ। পথাৰত এতিয়া পুখুৰীত এতিয়া মানুহ লাগি আছে কামত, আৰু মই যাম বাৰু। এতিয়া তাৰ আগতে আকৌ মকৰা জাল চকৰা জাল গুচাই লওঁ। এইফালে এডোখৰ গোটেই জাবৰ দম হৈছে, ইটা খোপা গোটাই থোৱা আছিলে এনেকৈ। আৰু ইটাকেইটা এতিয়া ধুনীয়াকৈ গোটাই বাহিৰলৈ উলিয়াই ল'লোঁ। আৰু এতিয়া মই ধুনীয়াকৈ মোক মানুহজনক মাতি লৈ এইফালে পালা এখন ছাইডত দিবলৈ, আৰু কেৰাহীকেইখন ডাঙৰ কেৰাহীকেইখন আনি বোলে এইফালে থওঁ। এই চিলিণ্ডাৰকেইটা কাষতে এনেকৈ থওঁ। গোটেইখন মানে জাজ হৈ আছে আৰু দেখি বেয়াও লাগিছে। সেইকাৰণে এতিয়া ধুনীয়াকৈ এয়া আকৌ নিমখ আমাৰ বস্তা হিচাপে আনি থয় যে, নিমখ সেইফালৰ বস্তাটোত আছিলে আঠিয়া কল ভৰাই থৈছে। এইফালে জেগাটো চিজিল কৰি ল'লোঁ। এতিয়া ধুনীয়াকৈ কেৰাহীখন এইফালে আনিলোঁ। চিলিণ্ডাৰকেইটাও ইয়াতে আছে, মুকলিতে উলিয়াই থৈছোঁ, নহয়তো সেইটো ৰুম বহুত জাজ হৈ যায়। ভেকুলী দম আছে। এতিয়া এইটো ৰুম ধুনীয়াকৈ চিজিল কৰি লওঁ। গোটেই ছোৱালীয়ে কৈছোঁ নহয়, ইটো সিটো গোটেই পাত চাত আনি কিবা কিবি পেলাবহি ইয়াতে, এইটো ৰুমতে খেলি থাকে তাই। সেইকাৰণে এতিয়া ধুনীয়াকৈ বিচনাখন কোবাই কৰি পাৰি লওঁ। মকৰা জালখিনিও গুচাই লওঁ ধুনীয়াকৈ, আৰু দেখুৱাই আছোঁ। আপোনালোকে চাই থাকিব শেষলৈকে। ঘৰটোত যে ইমান মকৰা জাল হয় নহয়, সপ্তাহৰ মূৰত একেবাৰে আকৌ হৈয়ে যায়। মানে কি যে ঔষধ দিলেনো যাব জানো, মকৰাদম ইমান দম হৈছে। আৰু ঘৰটো ৰং দিব হৈছে দেই। মই জন্ম নোহোৱা আগতে হেনো এইটো ৰং দিছিলে। 2002 চনত ৰং দিছিলে। মই জন্ম হৈছোঁ 2003 চনত। আৰু তেতিয়া ইয়াৰ ৰং দিয়া মানে ৰং দিব হৈ আছে, দিব লাগিব আৰু চব একেলগতে নহয়। আৰু বেলেগ কাম যিহেতু ঘৰতো লাগি আছে। এতিয়া ধুনীয়াকৈ ৰুমকেইটা সাৰি লৈছোঁ। ইমান লেতেৰা হয় নহয়। আমাৰ চবেই তাৰমানে স্পন পিন্ধি থাকে, যিহেতু মইহে স্পন খুলি থাকোঁ। আৰু চবেই ঘৰত চেণ্ডেল পিন্ধিয়ে থাকে চবেই। এইফালে আকৌ এতিয়া ছোৱালীক আনিবলৈ দিছিলোঁ, যিহেতু পুখুৰীত কাম কৰি আছে। সেইকাৰণে মিঠাই আনিবলৈ দিছিলোঁ। ছোৱালীয়ে এতিয়া আনিলে মিঠাই এপেকেট গৈ পিনি। এতিয়া বনাই লওঁ চাহ। ধুনীয়াকৈ চাহ লৈ এতিয়া যাম। আৰু এইফালে দেখিছেনে, বাচন এটাও ধুবলৈ আছে। ক'ৰবাত বাচন পিছফালে এইটো মেকুৰী পোৱালিটো ক'ৰ পৰা আহি ওলালেহি জানো। এইফালে আমাৰ হাঁহকেইটা। এতিয়া মই ধুনীয়াকৈ বাচনকেইটা ধুই লওঁ। ধুই এতিয়া চাহকণ বনাই লওঁগৈ। চাহকণ বনাই গৈ আছোঁ পুখুৰীত। পথাৰে আহে দেই, পুখুৰীলৈ যাওঁ। পুখুৰীত গৈ দেখুৱাই আছোঁ আপোনালোকক। চাহ এতিয়া উতলিলে ধুনীয়াকৈ। এতিয়া লৈ লওঁ। তামোল পাণ এযোৰ ভৰাই লওঁ ধুনীয়াকৈ এতিয়া মোনাটোত। যিহেতু সিহঁতি তামোল খায়, সেইকাৰণে লৈ লৈছোঁ তামোল, বিস্কুট আৰু চাহ ধুনীয়াকৈ লৈ যাওঁ। লাল চাহে বনালোঁ। এতিয়া পুখুৰী পাই গ'লোহি। এইফালেদি আমাৰ ঘৰৰ যিহেতু চবফালে ৱাল দি থোৱা আছে, পুখুৰীটো মানে আমাৰ ৱালৰ বাহিৰত। আৰু এয়া দেখিছেনে, ইমান দম মেটেকা জাবৰ ওলাইছে। আৰু এইবিলাক যে পানী বটল, মিঠাতেলৰ বটল, এইবিলাক বাৰু বটল, প্লাষ্টিক বটল এইবিলাক পেলাইছে বা বেলেগ কথা, উপঙি থাকে বা উঠাই দিলে উঠি আহে। কিন্তু এই মানুহঘৰ যে দেখিছে, এই ঘৰ ওলাই আছে যে, এই মানুহঘৰ মানে এনেকুৱাই লেতেৰা বুলি কৈছোঁ নহয়। সিহঁতৰ ঘৰৰ গোটেই ভাড়াও দিয়ে। আৰু কি হয় মানে, গোটেই সিহঁতৰ মদ খায়, খানা যিহেতু খায় মানে, মদৰ বটলবিলাক, চিচাৰৰ বটলবিলাক আনি আমাৰ পুখুৰীটোতে পেলায়। গোটেই মানুহে এতিয়া কৈছে মাছ ধৰিব নোৱাৰা কৰি থৈছে মানে। গোটেই ভৰি দিলে ভৰি কাটে। কিমানকেইটা মানুহৰ ভৰি কাটিছে নহয়, দেখিয়ে বেয়া লাগি গৈছে। আৰু ইমানেই হিংসা মানুহ হ'ব নালাগে, এনেকুৱা হিংসা কৰিয়ে পেট খুলি মানুহ। আপোনালোকে ক'বচোন বাৰু কমেণ্টত কি কৰিব লাগে এনেকুৱা মানুহক। ইমান লেতেৰা কৰি নহয়। মাইকী মানুহৰ যে লেতেৰা বহুত পেলায় মানে। মাইকী মানুহবিলাক মাহেকীয়া হোৱা কিবাকিবি এইবিলাক বস্তু পাতি বা ধৰি লওক, আমাৰ পুখুৰীটো মানে গোটেই ডাষ্টবিনহে পাইছে সিহঁতি। এতিয়া সেইফালৰ পৰা আহিলোঁ, চাহ তাহ দি আহি এতিয়া পানী অকণ খাই লৈছোঁ। ইমানে মানে পিয়াহ লাগিছে ন, পানী অকণ খাবলৈও শান্তি বনায় আৰু। ইফালে দৰে সিফালে দৰে। আৰু এইফালে এতিয়া কল এটাকে খাই লৈছোঁ, যিহেতু ভাত খাব টাইম হোৱা নাই। এতিয়া পুখুৰীৰ পৰাও মানুহ উঠিলে, আৰু এতিয়া যাম। এতিয়া ভাইটিহঁতে আৰু মানুহজনহঁতে ধুনীয়াকৈ এতিয়া পুখুৰীত মাছ ধৰি আছে। আমাৰ বেলেগ এটা পুখুৰীত মাছ ধৰি আছে মানে। এতিয়া যাওঁ, কি মাছ পাইছে চাওঁগৈ।
আৰু ইমান মাছ নুঠিব চাগে, সেই বোলো যিহে কমাই আছে নহয়, দেখিয়ে ভাল লাগে ইমান ধুনীয়াকৈ কমাই আছে। এতিয়া এইফালে কান্দুলি এজনী পালে আৰু পুঠি মাছ দুটামানে পাইছে, কিন্তু পুখুৰীত মানে মাছ ধেৰ আছে, বৰালি মাছো আছে। পানী যিহেতু সৰহ হৈ আছে সেইকাৰণে মাছবিলাক উঠা নাই। এয়া এতিয়া জাল মাৰি আছে ধুনীয়াকৈ। কিন্তু এইবাৰত ভাবিছিলোঁ মাছ আহিছে বুলি কৈছে, শ'ল এটা পেলাইছিল বুলি কৈছিলে জালত, কিন্তু শ'লটো নুঠিলে, শ'লটো গুচি গ'ল। ইয়াত দেখিছেনে মাছে ইমান কমাই আছে, মোৰ দেখি নহয় একেবাৰে মাছ ধৰো ধৰো লাগি গৈছেগৈ। আৰু এয়া আজিলৈ ইমানেই আৰু বাই।